আগৰ ভিডিঅ' কৈছিলোঁ যে আপোনালোকক মই গাঁৱলৈ গৈছিলোঁ বুলি। গাঁৱলৈ কিয় গৈছিলোঁ জানেনে আপোনালোকে? মই গাহৰি মাংস স্মক পৰ্ক আনিব গৈছিলোঁ, যিটো বায়ে কিনি পিনে বইল কৰি ধুনীয়াকৈ জুই ষ্টিমত ৰেডি কৰি থৈ দিছিলে। মই জাষ্ট এতিয়া ভাজি দিম অকণমান। মই নিজে এনেকৈ স্মক পৰ্ক এনেকৈ ভাজি মেলি বনাই খোৱা নাই, পুৰি মেলি খাইছোঁ, এনেকৈ বাহিৰত খাইছোঁ বাৰু, কিন্তু নিজে বনাই খোৱা নাই। এবাৰ প্ৰথম বনাম। কেনে লাগিছে আপোনালোকে জনাব। সেয়া আপোনাৰ ওপৰত ডিপেণ্ড, আপোনালোকে কেনেকৈ লাগিছে আপোনালোকে জনাব, হয় নাই, কি কয়? বাৰু মোৰ যদি চেনেলটো নতুন কোনোবা চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব, সেয়াতো সকলোৱে জানেই। লগতে কেনে লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰিব কেনে লাগিলে। বেছি দেৰি নকৰোঁ বাৰু, আগবাঢ়োঁ ব'লক মোৰ স্মক পৰ্ক ৰেচিপিলৈ, নে কি কয়? ঠিক আছে নহ'লে ব'লক। এয়া মাংসখিনি স্মক পৰ্ক বনাবলৈ এইখিনি, যিহেতু জুই ষ্টিমত আপোনালোকক ক'লোৱেই জুই ষ্টিমত ৰেডি কৰিছিলে বুলি। এয়া চাওক কেনেকৈ ৰঙা ৰঙা ধুনীয়াকৈ, কিমান ধুনীয়া লাগিছে চাবলৈ, একদম চাই মানে খাওঁ খাওঁ লাগি গৈছেগৈ আৰু। বাৰু ঠিক আছে, বাকীডোখৰ চাই থাকক। আহক দেখাওঁ কেনেকৈ স্মক পৰ্কৰ কাৰণে ৰেডি কৰে। এয়া চাওক জুই যোনটো ভাপটোত ওপৰলৈকে ষ্টিমটো গৈ এনেকৈ ৰেডি কৰে। এয়া মাংসখিনি আপোনালোকক দেখাবলৈ বুলি মই ইয়াৰ তলত থৈ দিছোঁ। জলকীয়াটো অকণ পুৰি লওঁ, শুকান জলকীয়া। এয়া ৰেডি হৈ গ'ল, বেছি পুৰিব নালাগে। জলকীয়াখিনি খুন্দি লওঁ ধুনীয়াকৈ। ৰচুনখিনি একেলগতে খুন্দি দিওঁ জলকীয়াৰ লগত। কেৰাহী গৰম হৈ গ'ল, তেল নিদিওঁ, এনেকৈ ভাজিম। গোটেইখিনি মই একেলগত দি লওঁ। এনেদৰে অলপ দি লৰাই লওঁ। নিমখ অকণমান দি দিছোঁ, বছ বেছি নালাগে। এয়া জলকীয়া আৰু ৰচুন পেষ্ট, আদা নাই সেইবাবে আদা নিদিওঁ, পকালে ভাল আছিলে। ধুনীয়াকৈ তেল ওলাই গৈছে, বেছি ভাজিব নালাগে যিহেতু এইটো ষ্টিম দিয়াই আছে বইল কৰি মেলি। অকণমান ব্লেক কৰি দিম। এয়া মান ধনিয়া দুখিলামান দি দিছোঁ, অকণমান ফ্লেভাৰটো হৈ গ'লে। বাকী ৰাষ্টত গাৰ্নিছ কৰিবলৈ থৈ দিছোঁ দুখিলামান। ৰেডি হৈ গৈছে, ধুনীয়াকৈ ৰেডি হৈ গ'ল। বেছি ফ্ৰাই কৰিব নালাগে, যিহেতু বইল আছে আপোনালোকক ক'লোৱেই। বছ হৈ যাব, এতিয়া নমাই দিব লাগিব। এয়া ৰেডি হৈ গ'ল। অকণমান এতিয়া মান ধনিয়া আৰু মচুন্দৰী সৰুকৈ কাটিছিলোঁ তাৰে অকণমান ওপৰত দি দিওঁ, ধুনীয়াকৈ গাৰ্নিছ কৰি দিলে ভাল লাগিব। খাবলৈ খুবেই ভাল লাগে এনেদৰে। এই স্মক পৰ্কৰ সোৱাদটোৱে বেলেগ। যোনে স্মক পৰ্কৰ সোৱাদ জানে সি গম পায় কেনেকুৱা লাগে খাবলৈ, বহুত একদম বেলেগ লাগে মানে। যেনেকৈ বহুতে বইল কৰি পুৰে, তাতকৈ বেছি স্মক পৰ্কৰ যোনটো সোৱাদটো ইয়াত বেছি ভাল লাগে। আপোনালোকে জনাব কেনেকৈ লাগিলে। এয়া চাওক কিমান ধুনীয়াকৈ ৰঙা ৰঙা হৈ গৈছে। কেনেকুৱা লাগে আপোনালোকৰ স্মক পৰ্কৰ ৰেচিপিটো, এই জনাব আপোনালোকে কেনে লাগিছে। খাবলৈ খুবেই ভাল লাগে, সেয়া যোনে খাই গম পাইছে, গম পায় কিমান সোৱাদ। ঠিক আছে বাৰু, আগৰ ভিডিঅ'বোৰ আপোনালোকে সকলোবোৰ কেনেকুৱা পাইছে, বুজি পাইছে? এয়া বহুতে কমেণ্ট কৰিছে বাৰু, তথাপিও ভাল লাগিছে, বহুতে কমেণ্ট কৰিছে। আৰু যদি বেলেগ কিবা হয় ক'ব আপোনালোকে, যদি বুজি নাপালে তেতিয়া মই ভালকৈ বুজাই ক'ব ট্ৰাই কৰিম, যদি তাত সেনেকৈ বুজি পোৱা নাই।
সেয়াই কথা বাকী আৰু যদি মই যদি বাৰু বেলেগ মনত পৰা নাই আৰু যদি কিবা গম পোৱালে মই ক'ম বাৰু ঠিক আছে দিয়ক নহ'লে বেছি নকৰোঁ বাৰু ভিডিঅ'টো বেছি দীঘল মানে শেষেই আৰু ক'ব পাৰি বেছি দীঘল কি কৰিব আৰু শেষেই হৈ গ'ল আকৌ এটা নতুন ভিডিঅ'ত লগ পাম যদি চেনেলটো নতুন কোনোবা চাই আছিলে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো কেনেকৈ পালে লাইক কৰি আৰু কমেণ্ট কৰি জনাব মোক ঠিক আছে নহ'লে লগ পাম আন এটা নতুন ভিডিঅ'লৈ